Hello everyone, কি খবৰ কৈছে আপোনালোক সকলোবোৰ ভালে আছে আৰু মই আজি এটা হাহুমাৰ হাতৰ আৰু স্পেশাল জলকীয়া আচাৰ ৰেচিপি লৈ আহিছো ভিডিওটো একলৈকে চাই থাকিব আৰু এই আচাৰটো খাবলৈ বিৰাট বেছি টেস্টি হয় আৰু মায়ে কাটি লৈছে আজিকালি এনেকুৱা ডাঙৰ ডাঙৰ ৰঙা জলকীয়া বজাৰতো পুৰা ওলাই আছে সৰু সৰুকে কুটি লৈছে আৰু এইটো আচাৰ দুটা ষ্টাইলত বনাব পাৰি মই সকলোবোৰ দেখুৱাই যাম চাই যাব আৰু এইখিনি মায়ে আচাৰৰ মছলা অলৰেডি টেমাটোত নিজে বনাই থৈ দিছে কাৰণ মায়ে আচাৰ কনষ্টেন্টলি বনাই থাকে হেতু কাৰণে মই গুটেখিনি কি মছলা আছে সকলোখিনি মই ডেসক্ৰিপচনত দি দিম আৰু হেখিনি মায়ে বনোৱা মছলাখিনি মিলাই পিনে তাৰ পিছত দিলে চাট মছলা কমান দিলে তাৰ পিছত আমচুৰ পাউডাৰ যেহেতু কি এইটো আচাৰত মায়ে ভিনেগাৰ দিয়া নাই দোকানৰ কমান টেঙা ভাৱটো আনিবৰ কাৰণে আমচুৰ পাউডাৰ দিছে আৰু দিছে কলা নিমখ অকমান যেটো কি মই বগা নিমখটো দিয়া নাই যেটো আমাৰ নৰমাল নিমখটো দিয়া নাই কলা নিমখ দিছে আৰু এইটো আচাৰত মিঠাতেল বেছি দিব নালাগে আদাৰৱাইজ মছলাখিনি জলকীয়াখিনিৰ পৰা ওলাই আহিব হেতু কাৰণে আৰু কৈছো না দুটা ষ্টাইল বনাব পাৰি এটো গুটা জলকীয়াটো মাজত ফালি পিনে গুটা মছলাখিনি অকমান এটো মছলাখিনি অকন তেলখিনি অলৰেডি হানি লৈছে নহলে তো মছলাখিনি ওলাই আহিব ন হেতু কাৰণে আৰু জাস্ট তেনেকৈ আৰু ইমান সিম্পল ৱেট আৰু খাবলৈ বহুত বেছি টেস্টি হয় আৰু আচাৰ ৰেডি হৈ গল জানে আৰু আমি দুজনী একচুয়ালি মায়ে এই আচাৰখিনি ৰাতি বনাইছে আৰু পিছ দিনাখন এনেকৈ ৰ'দত দি দিলে আৰু দেখিছে আচাৰ আমাৰ ৰেডি হৈ গল চিচাৰ বটল এটাত ভৰাই থৈ দিব বহুত বেছি আমি অলপ জ্বলা ভাৱটো হয় বহুত টেস্টি আপোনালোকে ট্ৰাই কৰি চাব আৰু বেছি তেল নিদিব কৈছো তেলেলে মছলাখিনি ভিতৰৰ পৰা ওলাই আহিব